নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জীৱনত সমস্যা সকলোৰে থাকে, কিন্তু সঠিক চিন্তাধাৰা আৰু সঠিক পথ বাচিলে জীৱনৰ বহু অসুবিধা, বহু সমস্যা দূৰ কৰিব পাৰি। এই ভিডিঅ'টোত মই আপোনালোকক জীৱনৰ অসুবিধা আৰু সমস্যা দূৰ কৰাৰ 7টা শক্তিশালী পৰামৰ্শ দিম। এই পৰামৰ্শবোৰে আপোনাৰ জীৱন সলনি কৰিব পাৰে যদি আপোনালোকে এই পৰামৰ্শবোৰ নিয়মিত অনুসৰণ কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ প্ৰথমতে পায়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মানুহ জীৱনত সমস্যা নথকা মানুহ নায়েই। প্ৰতিজন মানুহৰ জীৱনত কেতিয়াবা দুখ, কেতিয়াবা কষ্ট, হতাশা, চিন্তা আৰু বিভিন্ন ধৰণৰ অসুবিধা আহেই। কেতিয়াবা আমি ভাবোঁ, কিয় মোৰ লগতে এইবোৰ হয়? মোৰ জীৱনটো কেতিয়াও সুখময় নহ'বনে? কেতিয়া মই সুখেৰে থাকিম? এনেকুৱা আমাৰ মনত আহে। কিন্তু সত্যটো হ'ল, সমস্যাটো আমাৰ জীৱনৰ অংশ হয়। কিন্তু সমস্যা থাকিবই। সমস্যা থাকিলেও আমি যদি সঠিক চিন্তাধাৰা আৰু সঠিক পথ বাছি লওঁ, তেন্তে জীৱনৰ বহু সমস্যাৰ, বহু অসুবিধা সহজেই সমাধান কৰিব পাৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। পৰামৰ্শবোৰে আপোনাৰ জীৱনৰ বহু অসুবিধা লাহে লাহে দূৰ কৰিব পাৰে। তো 1 নম্বৰ হ'ল নিজৰ মনটো শক্তিশালী কৰক। প্ৰিয় দৰ্শক, জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ মন। যদি মন দুৰ্বল হয়, তেন্তে সৰু সমস্যাও আমাৰ বাবে ডাঙৰ সমস্যা হৈ যায়। কিন্তু যদি মন শক্তিশালী হয়, তেন্তে ডাঙৰ সমস্যাও আমি সাহসেৰে মোকাবিলা কৰিব পাৰোঁ। সেইকাৰণে সদায় নিজৰ মনটো শক্তিশালী কৰাৰ চেষ্টা কৰিব। নিগেটিভ চিন্তাধাৰা কৰা বন্ধ কৰক। সদায় পজিটিভ ভাবিব আৰু কনফিডেণ্টেৰে কওক, মই হাৰ নামানো, মই চেষ্টা কৰিম, মই পাৰিম। এই কনফিডেণ্টে আপোনাক জীৱন সলনি কৰিব পাৰে। আৰু 2 নম্বৰ হ'ল সমস্যাৰ পৰা নপলাব। জীৱনত সমস্যা, অসুবিধা এইবোৰ আহিবই, তাৰ পৰা পলাই নাযাব। বহু মানুহে সমস্যা আহিলে কিন্তু ভয় পায় আৰু পলাই যায়। কিন্তু সমস্যাৰ পৰা দূৰত গ'লে সমস্যাটো শেষ নহয় না, বৰঞ্চ সমস্যাটো আৰু বাঢ়ি যায় আৰু ডাঙৰ হৈ যায়। সেয়েহে সমস্যাৰ পৰা নপলাই সাহসেৰে মোকাবিলা কৰক। প্ৰতিটো সমস্যাৰ কোনোবা এটা সমাধান নিশ্চয় থাকে। আপুনি যদি ঠাণ্ডা মগজে চিন্তা কৰে, তেন্তে সেই সমাধান আপুনি নিশ্চয় বিচাৰি পাব। গতিকে সমস্যা আহিলে নপলাই তাৰ লগত যুঁজ দিয়ক, তাৰ লগত মোকাবিলা কৰক। 3 নম্বৰ হ'ল সময়ক সঠিক ব্যৱহাৰ কৰক। জীৱনত বহু সমস্যা আৰু বহু অসুবিধা কিন্তু আহে কেৱল সময় নষ্ট কৰাৰ বাবে। যদি আপুনি সময় নষ্ট কৰে, তেন্তে সফলতা কেতিয়াও নাপাব। সফল মানুহবোৰে কিন্তু সময়ৰ মূল্য বুজে। তেওঁলোকে প্ৰতিটো মিনিটৰ সঠিক ব্যৱহাৰ কৰে। সেইকাৰণে আপুনিও চেষ্টা কৰক সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ। মোবাইল কম ইউজ কৰক আৰু অলসতাক ত্যাগ কৰক। 4 নম্বৰ হ'ল নিজক উন্নত কৰক। জীৱনৰ অসুবিধা, সমস্যা দূৰ কৰাৰ এটা ডাঙৰ উপায় হৈছে নিজক উন্নত কৰা। সদায় নতুন কিবা শিকক, নতুন দক্ষতা শিকক। যিমান আপুনি নিজকে উন্নত কৰিব, সিমানেই আপোনাৰ জীৱনৰ সমস্যা কমি যাব। কাৰণ জ্ঞান আৰু দক্ষতা থকা মানুহৰ বাবে নতুন সুযোগ সদায় থাকে। কিন্তু 5 নম্বৰ হ'ল ধৈৰ্য ধৰা শিকক। প্ৰিয় দৰ্শক, জীৱনৰ আৰু এটা ডাঙৰ শক্তি হৈছে ধৈৰ্য। বহু মানুহে অতি সোনকালে হাৰ মানি যায়, কিন্তু সফল মানুহে কেতিয়াও হাৰ নামানে। তেওঁলোকে অপেক্ষা কৰে, চেষ্টা কৰে আৰু একদিন সফল হয়। সেয়ে আপুনিও ধৈৰ্য ধৰক, সময় এদিন নিশ্চয় সলনি হ'ব। 6 নম্বৰ হ'ল ভাল মানুহৰ লগত সময় কটাওক। আপুনি কেনেকুৱা মানুহৰ লগত সময় কটায়, সেইটোৱে আপোনাৰ জীৱন নিৰ্ধাৰণ কৰে। যদি আপুনি নিগেটিভ মানুহৰ লগতে থাকে, তেন্তে আপুনিও নিগেটিভ হৈ যাব। আৰু যদি আপুনি পজিটিভ আৰু প্ৰেৰণাদায়ক মানুহৰ লগত থাকে, তেন্তে আপোনাৰ জীৱনো সলনি হ'ব। সেয়ে ভাল মানুহৰ লগত থাকক আৰু প্ৰেৰণাদায়ক মানুহৰ লগতে চলা ফিৰা কৰক। 7 নম্বৰ হ'ল ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ কৰ্ম কৰি যাওক। প্ৰিয় দৰ্শক, এটা কথা মনত ৰাখিব, জীৱনত যি হয় সেইটো কিবা এটা ভালৰ বাবেই হয়। কেতিয়াবা ঈশ্বৰে আমাক পৰীক্ষাও কৰে, কিন্তু সেই পৰীক্ষাৰ পাছতেই আহে সফলতা। সেইকাৰণে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ কাম কৰি যাওক। প্ৰিয় দৰ্শক, জীৱনত অসুবিধা, সমস্যা এইবোৰ থাকিবই, কিন্তু সেইবোৰে আপোনাক ৰখাব নোৱাৰে যদি আপুনি আপোনাৰ মনক শক্তিশালী কৰি ৰাখে। মনত ৰাখিব, অন্ধকাৰৰ পাছতেই সূৰ্য উদয় হয়। সেয়েহে কেতিয়াও আশা এৰি নিদিব, জীৱনত আগবাঢ়ি থাকক। প্ৰিয় দৰ্শক, আৰু কি ক'ম, এয়াই আছিল আজিৰ পৰামৰ্শ। আশা কৰিছোঁ পৰামৰ্শবোৰ ভাল লাগিছে।
যদি ভাল লাগিছে শ্বেয়াৰ কৰক বন্ধু বান্ধৱৰ সৈতে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিৰ ভিডিঅ'ত ইমানেই বেলেগ এটা ভিডিঅ'ত লগ পাম বেলেগ এটা টপিকৰ সৈতে তেতিয়ালৈকে সুখী থাকক সুস্থ থাকক জয় আই অসম